ইউটিউবে সলনি কৰিলে চিৰাঙৰ এগৰাকী কৃষকৰ জীৱন। ড্ৰেগন ফলৰ খেতিৰে কৃষি বিপ্লৱ আনিছে এগৰাকী আদৰ্শ কৃষকে। ড্ৰেগন খেতিৰ উপৰিও উন্নত জাতৰ বগৰী, লেচু, কল আৰু 5 বিঘাৰ এটা পুখুৰীত মাছৰ খেতিৰ লগতে পাণ, তামোল, উন্নত মানৰ ধানৰ খেতি কৰি পৰিচয় দিছে অন্য ৰূপত। দুই শিক্ষিত পুত্ৰক সহযোগী হিচাপে লৈ ইয়াছিন আলীৰ খেতিৰ ন চিন্তা। বায়'ফ্লক পদ্ধতিৰে মাছৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে এইগৰাকী কৃষকে। চিৰাং জিলাৰ 1 নং দেউখানগৰৰ আদৰ্শ খেতিয়ক ইয়াছিন আলীয়ে দেখুৱাইছে আদৰ্শ। সৰুৰে পৰাই বিভিন্ন কৃষি কৰ্মৰ সৈতে জড়িত আছিল তেওঁ। এইগৰাকী কৃষকে পুৰণিকলীয়া কৃষি পদ্ধতিৰ সলনি কৰি নতুন চিন্তাৰে নতুন খেতিৰ বাবে ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়া আৰু ইউটিউব। 4 বছৰ আগতে ইউটিউবত লাভ কৰে ড্ৰেগন ফলৰ খেতিৰ বিষয়ে আৰু ইউটিউবৰ যোগেদিয়েই শিক্ষা লৈ গুজৰাটৰ পৰা ড্ৰেগনৰ পুলি আনি প্ৰায় 2 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰি এক অন্য মাত্ৰাত পৰিচয় দিছে এগৰাকী চিৰাং জিলাৰ কৃষক ইয়াছিন আলীয়ে। যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান কৰাৰ লগতে কৃষি বিপ্লৱৰ দ্বাৰাহে অৰ্থনৈতিক বিপ্লৱ সম্ভৱ বুলি কয়। আগ্ৰহী শিক্ষিত নিবনুৱাই যদি ইচ্ছা কৰে তেনেহ'লে তেখেতে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ ইচ্ছা প্ৰদান কৰে তেওঁ। ভাবোঁ যে ল'ৰা মাখা আমাৰ বেকাৰ চলি আছে, সিহঁতে লেখাপঢ়া কৰিছে, চাকৰিৰ জন্য চেষ্টা কৰক আৰু চেষ্টা কৰক যাতে আমাৰ এই নতুন নতুন পদ্ধতিত খেতিত কৰি আছে বা আমি কৰিছোঁ, আমাৰ লগত যোগাযোগ কৰক। আমি বিনা পইচা সিহঁতক ট্ৰেইনিং দিম, সিহঁতে কৰি লাভৱান হওক। এয়ে মই আহ্বান জনালোঁ। কৃষি বিভাগৰ পৰা কিবা সাহায্য পাইছিল নেকি বা যোগাযোগ কৰিছিল নেকি, আহিছিল নেকি? নহয়, মই কৃষি বিভাগৰ পৰা সাহায্য একো পোৱা নাই। মই নিজাকৈ চেষ্টা কৰিছোঁ। তেখেতৰ লগত যোগাযোগ কৰিছে নাই? যোগাযোগ কৰিছিলোঁ, সিহঁতে যাম আহিম মানে কিবা এটা কৰিম বুলি এতিয়ালৈকে 4 বছৰমান গ'লে। মোৰ ধৰক বগৰী খেতি আছে, ড্ৰাগন খেতি আছে, কল খেতি আছে। কিমান বিঘা কৰিলে আপুনি ড্ৰেগন খেতি? ড্ৰেগন খেতি ধৰক 1 বিঘাৰ ওপৰত হ'ব। এতিয়া কল খেতি আছে 4 বিঘামান, বগৰী খেতি আছে 5 বিঘামান। কিমান বছৰ ধৰি আপুনি এই খেতিৰ লগত? বগৰী খেতি কৰা আমাৰ 5-6 বছৰেই হ'ল। ড্ৰাগন খেতি কৰা 4 বছৰমান হ'ল। লিচু আছে 1 বিঘামান, আজি 4 বছৰমান হ'ল লিচু কৰা। ড্ৰেগনসমূহ আপুনি ক'ৰ পৰা আনিছে প্ৰথমতে পুলি? প্ৰথমত আমি গুজৰাটৰ পৰা আনিছোঁ। তাৰপিছত আমি ইউটিউবত চাই পিছত আমি গুজৰাটৰ পৰা যোগাযোগ কৰি তাৰ পৰা লৈ আহিছোঁ। এতিয়া আপুনি বজাৰত বিক্ৰী কৰি আছে? এতিয়া বজাৰত বিক্ৰী কৰি আছোঁ, ঘৰৰ পৰাই লৈ যাই আছে। কিমান মান দাম আহে? এতিয়া ধৰক আমাৰ ঘৰৰ পৰা 400 টকাকৈ পাইকাৰী লৈ আছে। আৰু বজাৰত কেনেকুৱা দাম? বজাৰত 500, সিহঁতে 600 টকা বেচায়, 500-600 টকা বেচায়। কোনোবা এডাল ড্ৰেগন পুলি ৰোৱাৰ পিছত ফল লগাওঁতে কিমান সময় টাইম লাগে? এইটো আপোনাৰ ফল লগাতে 14 মাহ 16 মাহমান টাইম লাগে।